আহিলো আকৌ অন্য এটা ভিডিঅ'লৈ। আজি আছো মাজুলী চামগুৰি সত্ৰ। সেয়া দেখিছে চামগুৰি সত্ৰ গৃহস্থী সত্ৰ হয়। এই সত্ৰখনৰ পৰা মুখা শিল্প গোটেই মাজুলীখনত বিস্তাৰিত হৈ আছে আৰু দেশ বিদেশৰ লগতে সকলো দিশত এই সত্ৰখনৰ পৰাই মানে পৰিচালিত হয়। তেওঁলোকৰ লগত অকণমান কথা পাতিম আৰু কেনেকে মুখা বনোৱা হয় সেইখিনি সকলোখিনি আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আমি তোৰণেদি সোমাই আহিছো। এজন সত্ৰীয়া আছে আমাৰ লগত, তেওঁ বনাই আছে মুখা। আমি তেওঁলোকৰ লগত পোনপ্ৰথমে কথা পাতিম। নমস্কাৰ। হয়, নমস্কাৰ। আপুনি কামত লাগি আছে, আপোনাক অকমান অসুবিধা দিছো, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব। এই মুখা শিল্পৰ বিষয়ে অকনমান ৰাইজক জনাওকচোন আৰু আপোনালোকৰ এই সত্ৰখনৰ বিষয়ে অকনমান ৰাইজে যদি জানিবলৈ পাই মানে অকনমান সুবিধা হ'ব বুলি ভাবিছো। মই প্ৰথম আপোনাৰ সত্ৰখনৰ বিষয়ে কৈছো। হয় যে আমাৰ হ'ল সত্ৰ চামগুৰি সত্ৰ। হয় আমাৰ গুৰুজনৰ, আমি গুৰু বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱৰ কথাই কওঁ। হয় এই গুৰুজনৰ নাতি সত্ৰ। নাতি সত্ৰ এখন। নাতি সত্ৰ, গুৰুজনৰ নাতি চক্ৰপাণি আতা হয় আমাৰ এই সত্ৰ প্ৰতিষ্ঠা কৰিছিলে আৰু মাজুলীতে হয় আপোনাৰ যে তেতিয়া এই চক্ৰধ্বজ ৰজা হয় আহোম ৰজা আছিল। হয় তেওঁ গুৰুজনাৰ গুৰিত শৰণ ল'লে হয় আৰু শৰণৰ ভিত্তিতে তেখেতে আহি মাজুলীতে মাটি চাই মেলি হয় চামগুৰি সত্ৰ এজোপা চাম গছৰ তলত হয় সত্ৰখন প্ৰতিষ্ঠা কৰিলে। ইয়াত মানে এজোপা চাম গছ আছিলে। হয় এতিয়া কিন্তু সেই আমাৰ অৰিজিন সত্ৰখন হয় আপোনাৰ ইয়াৰ পৰা এই প্ৰাচীন চামগুৰি বুলি কয়। হয় ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত্বত আছে। হয় আমাৰ ককাসকলৰ আমি এইবোৰ মানে এতিয়া আমাৰ সাধুহে আৰু হয় ককাসকলৰ দিনতে ছজন ককাই ইয়ালৈ উঠি আহিলে। হয় এতিয়া সেই ছজন ককা আহি তেখেতসকলৰ এটা পৰম্পৰা মানে বৈশিষ্ট্য আছিলে কি, যে গুৰুজনে আপোনালোকে জানে যে বৰদোৱা থানত হয় এটা সংস্কৃতি, ডাঙৰ সংস্কৃতি তৈয়াৰ কৰিছিল, হয় যিটো হ'ল মুখা সংস্কৃতি। হয় যিটো মুখা বৰ্তমান বজাৰত আপোনালোকে যিখিনি দেখা পায় যে প্লাষ্টিকৰ হওক, হয় মাটিৰে বনায় হয় ডাঙৰ ডাঙৰ মুখা, কিন্তু এই গুৰুজনে বনোৱা মুখাৰ বৈশিষ্ট্যটো আছিলে এটা বৰ ডাঙৰ। হয় সেইটো বনাইছিলে আপোনাৰ বাঁহৰ কাঠি। হয় বাঁহৰ কাঠিয়ে প্ৰথম ফ্ৰেম বিলাক বনায়। হয় এতিয়া আপুনি আমাৰ ইয়াত যিমান দেখা পাইছে মুখা, হয় এইখিনি চব ডাঙৰ সৰু যিমান মুখা চব বাঁহৰ কাঠি। এইবিলাক বাঁহৰ কাঠিৰ বাঁহৰ কাঠি। আৰু থলুৱা সামগ্ৰী আচলতে গুৰুজনে গোটেই বস্তুটো কৰিছিলে বাঁহৰ কাঠি, বেত হয় আৰু তাত ব্যৱহাৰ হোৱা বস্তুবোৰ ধৰক চুলি ব্যৱহাৰ কৰিছিলে মৰা পাটৰে। হয় গোটেই থলুৱা সামগ্ৰীৰ বস্তুৰে তৈয়াৰ কৰি তেখেতে প্ৰথম এই বাঁহৰ কাঠিয়ে ধৰক আমাৰ এতিয়া সেই আমি পৰম্পৰাগতভাৱে আহি আহি বৰ্তমান এইটো হয় যুগত অকমান কৈ থৈছো মাজতে যে আমাৰ পিতৃয়ে হয় আমাৰ এই সত্ৰাধিকাৰ আছিলে হয় কুশকান্তদেৱ গোস্বামী। হয় তেখেতে 2003 চনত প্ৰথম মুখাৰ ওপৰত হয় সৰ্বভাৰতীয় ভিত্তিত সংগীত নাটক একাডেমি এৱাৰ্ড পাইছিলে। এৱাৰ্ড পাইছিলে আৰু যিটো কাৰ্য প্ৰকৃততে মই নাম নলৈ নোৱাৰো, হয় যে সেই সময়ত অসমত সংগীত নাটক একাডেমীৰ সভাপতি আছিলে ডক্তৰ ভূপেন হাজৰিকা। হয় তেখেতৰ সভাপতিত্বতেই এই বস্তুটো স্বীকৃতি কৰি থৈ গ'ল। হয় আৰু সেই মুখাৰ সংস্কৃতি তেতিয়াৰ পৰাহে হয় আমি মনত পৰাৰ পৰা আমাৰ ককাসকলে কৰি আছিলে, বা আমিও জন্মগতভাৱে ধৰক মানে দেখি শুনিয়ে বস্তু আমাৰ পিতৃসকলে কৰি থকা লগতে ইটো কৰো সিটো কাৰণে কৰি থকা হয় হৈছিলে। হয় কিন্তু শেষত এই বস্তুটোৰ প্ৰতি মানুহৰ এটা আকৰ্ষণ এনেকুৱাকে বাঢ়িলে, হয় সেইটো হ'ল 2003 চনৰ পৰা। হয় তাৰমানে এইটোনো এতিয়া কি মানে বস্তু, বিশ্ব দৰবাৰত এইটো বিশ্ব দৰবাৰত গুচি গ'ল। জিলিকিলে তেতিয়াৰ তেতিয়া পৰা মানুহ মানে আহিবলৈ ললে, হয় ইয়াত সত্ৰ এখন বিচাৰি বিচাৰি আহিব ললে। হয় চামগুৰি সত্ৰ আমাৰ পিতৃকে বিচাৰি বিচাৰি আহি কথাখিনি তেতিয়াহে মুখাৰ হয় এইটো মানে প্ৰসাৰটো হয় আমি বাঢ়িছে বুলি মানে জানিলো। হয় জানিব নিজেও মানে সন্তুষ্টি পাইছো, হয় ভাল লাগিল। আৰু তেতিয়াৰ পৰা ধৰক এইটো এটা মনোযোগ দি হয় আমি বিলাকে তেখেতৰ ল'ৰা আমি হয় চাৰিজনে এই কাৰ্যখিনি বৰ্তমানলৈকে কৰি আছো। আমি পিতৃক 18 চনত হেৰুৱালো। হয় গতিকে সেই কাৰ্যটো কৰিবলৈ যাওঁতে এতিয়া মই আপোনাৰ মুখাৰ তৈয়াৰীৰ বিষয়ে ক'বলৈ বিচাৰিছো, হয় যে প্ৰথমতে বাঁহৰ কাঠিৰে হয় এই সৰু বৰ যিমান হয় এনেকুৱাই এনে ধৰক ফ্ৰেম বিলাক বনাই লোৱা হয়। বনোৱাৰ পাছত আপোনাৰ তাৰ ওপৰত
এই কুমাৰ মাটিয়ে হয় এটা প্ৰলেপ কাপোৰৰ কটন কাপোৰে এনেকুৱা এটা প্ৰলেপ দিয়া হয়। কাপোৰ লেপন দিয়া হয়। হয় এইটো যেতিয়া শুকাব, হয় এইটো শুকোৱাৰ পাছত এতিয়া মই আপোনাৰ কৰি আছো এই গোবৰ আৰু কুমাৰ মাটি মিক্স কৰি হয় বিভিন্ন গহ্বৰ দিয়া হয়। হয় বিভিন্ন আকৃতি ইয়াত প্ৰদান কৰা হয়। প্ৰদান কৰা হয়। হয় এইটো ধৰ শিল্পীজনে এতিয়া বনাই থৈছে, হয় তেখেতে মনত যিটো ভাৱ আহে হয় সেইটোকে তৈয়াৰ কৰি দিব। এইটো বোলে মই এইটো আমুককে বনাও। এইটো মানে ধৰি লওক এতিয়া জকা এটা হৈ আছে, জকা এটা হৈ আছে, জকাটো ইয়াত কি ৰূপ প্ৰদান কৰিব তেওঁ সেই শিল্পীজনেহে মনত আহিব। ইয়াত মই হনুমানে বনাও, মানে যি বনাও ৰাম বনাও, লক্ষ্মণ বনাও, যি বনাও। গতিকে এইটো কৰাৰ পাছত হয় আপোনাৰ যেতিয়া এইটো শুকাব, হয় শুকোৱাৰ পাছত পুনৰ আকৌ হয় এই কুমাৰ মাটি দি ইয়াৰ ওপৰতে কাপোৰ মৰা হ'ব। হয় এইটো এটা খুব সুন্দৰ এটা গৰুৰ দমুক গুৰুদমুখ বনোৱা হৈছে। এতিয়া এইটো কথাটো মই বুজি পোৱা নাই, ইয়াত এইটো এনেকে বাঁহৰ ষ্ট্ৰাকচাৰ দি বনাইছে, ইয়াত মানুহে সোমালে ইফালে দেখিয়ে নাপাব। এইটো বস্তু আচলতে আমি পিন্ধিব পৰা কৰা নাই, এইটো ডেক'ৰেশ্যনৰ কাৰণে মানুহে লৈ যায় আজিকালি, এইটো মানে সজাই থবলৈ নিয়ে, এইটো ডেক'ৰেশ্যনৰ কাৰণে নিয়ে। হয় এতিয়া আপুনি ভিতৰত পাব পিন্ধিব পৰা মুখা, মানুহে বিচাৰে আমি সেইমতেও বনাই দিওঁ জোখ লৈ। এইবিলাক ডেক'ৰেশ্যনৰ কাৰণেহে আমি বনোৱা হৈছে, প্ৰায় ডেক'ৰেশ্যন মানুহে সজাবলৈ লৈ যায়। গতিকে এইটো যেতিয়া মৰাৰ পাছত যেতিয়া শুকাব, ইয়াৰ ওপৰত আপোনাৰ ৰং বৰণৰ কথা আহে। ইয়াৰ ওপৰত মানে ৰং আহিব, যি ৰং কৰে বা কেনেকুৱা ধৰণৰ ৰং হয়। আৰু ৰং কৰাৰ পাছতে আপোনাৰ এইবিলাক এতিয়া অহা দৰ্শনাৰ্থী বিলাক এতিয়া আমি এটাই সুখী যে বিশ্বৰ মানে প্ৰায় বিশ্বৰ দেশৰ মানুহ ইয়াত আহিছে আহিছে। আপোনাৰ আমি নহা মানে কোনো নাই এতিয়া, নহা মানে মানুহ নাই বুলি ক'ব লাগিব। বিশ্ব দৰবাৰ মানে জিলিকি পৰিছে। আৰু আপোনালোকে এইটো প্ৰতি বৰ্তমান যুগত ধৰি লওক ল'ৰা হওক ছোৱালী হওক, শিক্ষিত যিসকল যুৱক যুৱতী তেওঁলোকৰ আকৰ্ষিত হৈছে। এতিয়া আপোনালোকে দেখা পাইছে যে ল'ৰাকেইজন তেওঁলোকে বৰ্তমান আমাৰ শিকাৰু ল'ৰা। তেওঁলোকে ইয়াৰে হয়। ইয়াৰ পৰা 5 কিলোমিটাৰ 10 কিলোমিটাৰ আঁতৰ তেওঁলোকে আহি ইয়াতে শিকেহি, কৰেহি। গতিকে শিকিছে, এতিয়া তেওঁলোকেও ভাল মুখা বনাব পৰা হৈ গৈছে। ইমানকে আপোনাক কলো চমুকৈ কথাখিনি। চমুকে আপুনি খুব এটা সুন্দৰ বিৱৰণ দিলে, ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আৰু মই আপোনাক এটা কথা সুধিব বিচাৰো, এইবিলাক যে বৰমুখা বিলাক বনাই ৰাখিছে, এই বৰমুখা বিলাকৰ এইবিলাকতো পিন্ধিব পাৰে জানো? এই মোৰ মাজত সেইটো কথা থাকি গ'ল। মুখাৰ স্তৰ আচলতে মানে 3টা। এটা মুখা কয়, পিন্ধিব পৰা। তাৰ পিছত আৰু এটা মুখা আপোনাৰ ভিতৰত আছে, সেইটো লটকাই মুখা বুলি কয়, গাত পিন্ধিব পৰা। আৰু এই আপুনি যিটো দেখুৱালে এইটো বৰ মুখা, আগৰ নামঘৰ বিলাকত এই বৰ মুখাটো খুব প্ৰায় ব্যৱহাৰ হৈছিলে, ডাঙৰ ডাঙৰ মুখাবিলাক। এতিয়াও খুব কম পৰিমাণে হয়। এই সৰ্বসাধাৰণতে এতিয়া লটকাই মুখাটোৱে ব্যৱহৃত হৈছে। সেই স্তৰ কেইটা এতিয়া সেইটো আপুনি যিটো দেখুৱাইছে, সেইটো এনে সৰ্বসাধাৰণতে কেতিয়াবা ব্যৱহাৰ হয়। তেতিয়া ভিতৰত আছে ডাঙৰ কুম্ভকৰ্ণৰ গা সতে আছে, নিয়ে ব্যৱহাৰ হয়। আপুনি মানে মই এটা কথা আপোনাক সুধিব বিচাৰিছো, আপুনি মানে এই কলা সংস্কৃতিটোৰ লগত সৰুৰ পৰাই জড়িত হৈ আছে? সৰুৰ পৰা আমি জন্মগত কৈছো নহয়, জন্মগত। আমাৰ পৰম্পৰা এতিয়া আমাৰ মানে ধৰি লওক সতি সন্ততিও এই কাম কৰিব পাৰে। মই প্ৰথমতে কৈছো মোৰ ল'ৰা দুটা, ডাঙৰ এটা সৰুটোৱে মাষ্টাৰ ডিগ্ৰী কৰিলে, ডাঙৰটো শিক্ষকতা। তেওঁলোকে এতিয়া সুন্দৰভাৱে মুখা বনাব পাৰে, পঢ়া শুনাৰ লগতে সমপঞ্জ হিচাপে মানে কাম কৰি যাব পাৰে মুখাৰ। এইটো মানে একদম হাতৰ বিদ্যা এটা। আমাৰ পুৰুষৰ বাদেও আমাৰ মানে মহিলাসকলো সেইটো মুখা বনাবলৈ লৈছে, মুখা মানে কৰে কাম আমাৰ কৰিব ঘৰত। পাৰে। আচ্ছা, মই আপোনাক আৰু এইখিনিতে অকনমান টাইম লৈছো বা কথা এটা সুধিব বিচাৰিছো আপোনাৰ পৰা। এতিয়া আমি ধৰি লওক দেলহিত যাওঁ, দেখো কেতিয়াবা মুখা ভাওনা প্ৰদৰ্শন হয়, বা এতিয়া গুৱাহাটীতে কেতিয়াবা মুখা প্ৰদৰ্শন হয়। আপোনালোকৰ এই সত্ৰখনৰ পৰাই হয় নেকি? মুখা বুলি ক'লে আমাৰ এই সত্ৰলৈকে দৌৰি আহে। একদম এইখনে আৰু মাজুলীৰ মুখা বুলি ক'লে আমাৰ এতিয়া সত্ৰখন চামগুৰি সত্ৰ নহয়, এতিয়া মুখা সত্ৰ বুলিহে হৈছে। চিধাই গৈ পেলাই মুখা সত্ৰ পাই আহো, বা মুখা সত্ৰলৈ আহিছো, এনেকুৱা হৈছে। খুব এটা সুন্দৰ কথা ক'লে। গোটেই মাজুলীখন চিনাকি যে হৈছে, বিভিন্ন দিশৰ পৰা চিনাকি। এই মুখা শিল্পটোতো এটা আগশাৰীৰ দিশ বুলি ক'ব লাগিব, মাজুলীখন চিনি পাবৰ কাৰণে, হয় নে? আমিও এইটো কাৰণে সুখী আপোনালোকে। আৰু ধৰক এতিয়া
মানে এই বিভিন্ন আমাৰ অসমৰ এতিয়া মানুহ আহিয়ে থাকে হয় তেখেতসকলৰ আমি ইয়াত পদধূলা যে পাই থাকো সেইটো আমাৰ কাৰণে ভাগ্য বুলি আমি ধৰি লৈছো হয় বিভিন্ন জন আহে বিভিন্ন আমি সেই পদধূলা বুলিয়ে ধৰি লৈছো হয় আৰু গতিকে তেখেতসকলে আহি থাকিলে দিনটোত নিজৰ মনটোও খুব পবিত্ৰতা লাগি থাকে স্বচ্ছন্দতা লাগে হয় কোনোবা এদিন কেতিয়াও কমিলে বেয়া মানে মনটো নিজৰে বেয়া লাগে আজি এই মানুহ খুব কম নাহিলেই সেনেকুৱা দিনা লাগে সেনেকুৱাও হয় কেতিয়াবা ধৰি লওক নাহিলে মানে বেয়া লাগে আৰু বতৰ বেয়া হলে বতৰ হেৰি বেয়া হলে হলে কিবা প্ৰাকৃতিক দুৰ্যোগ হলে যোগানটো কমে আৰু এতিয়া কভিডৰ সময়ত ধৰ একেবাৰে বন্ধ হৈ গৈছিলে বন্ধ হৈ গৈছে তেনেকুৱা সেনেকুৱা কথা আৰু এখন ইয়াত মই এখন ফটো দেখিব বিচাৰিছো পাইছো এই দ্ৰুপদী মূৰ্মু আছে ইয়াতে হয় আমাৰ এই দুইজন ভাইটি হয় সেই দুজন মোৰ সৰু ভাইটি হয় তেওঁলোকে আপোনাৰ এই তেলেংগালৈ গৈছিলে তেলেংগানা তাতে মুখাৰ হেৰি দিছিলেগে হয় যাওঁতে সেই ৰাষ্ট্ৰপতি আহি সেইটো চাইছিলে হয় তেওঁলোকৰ প্ৰদৰ্শনী স্থলত হয় হয় সাক্ষাৎ হৈছিলে আৰু ভিতৰত আপোনাৰ পিতৃ হৈয়া আপোনাৰ এই ৰাষ্ট্ৰপতিৰ লগত তেতিয়া প্ৰধানমন্ত্ৰী বাজপেয়ী হয় সেই তেখেতসকলৰ লগত সেই দেখা সাক্ষাৎ এই বাজপেয়ীক সেই মুখাটো দিছিলে ৰাৱণৰ মুখাটো হয় পুৰস্কাৰ দিছিলে হয় মানে প্ৰেজেণ্ট দিছিলে আৰু সেই হেৰিয়াৰ লগত আব্দুল কালাম তেতিয়া আছিলে 2003 চনত হয় তেখেতৰ লগতো সাক্ষাৎকাৰ আছিলে এৱাৰ্ডটো লৈছিলে হয় ঠিক আছে আপোনাৰ পৰা বহুখিনি কথা অসমবাসীয়ে গম পালে বুলি মই ভাবিছো আৰু বহুখিনি কথা ইয়াত আহিলে মই যিমানখিনি আপোনাৰ লগত কথা পাতিছো তাতকে আৰু বহুগুণে এই সত্ৰখনত আহিলে জানিব পাৰিব বা শিকিব পাৰিব মুখা শিল্পৰ বিষয়ে বহুখিনি কথা যাৰ আগ্ৰহ আছে তেওঁলোকে আহি এবাৰ নিশ্চয় ভ্ৰমণ কৰক মাজুলী আহিলে কেতিয়াও নাভাবিব এইখন সত্ৰ আওকণ কৰি এৰি থৈ যাবলৈ মই মানা কৰিছো যিহেতু এইখন সত্ৰ অকনমান ভিতৰলে আছে বুলি কৈছো মই হয় নেচনেল হাইৱেডৰ পৰা অকনমান ভিতৰলে আছে তেওঁলোকক আওকাণ কৰিবলৈ মানা কৰিছো যিসকলে আহিম বুলি ভাবে বা চিনিও নাপায় লোকেশ্যন দিয়া আছে আমিও চিনি নাপাওঁ মই লোকেশ্যন চাই পিনিহে আহি পিনে ইয়াত পাইছোহি আপোনালৈ ধন্যবাদ থাকিল মুখা আৰু মুখাৰ সত্ৰখনৰ বিষয়ে বহুখিনি কথাই আলোচনা কৰিলো আমি এতিয়া বলকচোন যাওঁ ভিতৰত অলপমান পৰিদৰ্শন কৰো কি ধৰণে আছে মুখাবিলাক মুখাৰ লগতে মানে অন্য মেটেকাৰ কুটিৰ শিল্প হয় নে এইটো এটা হাতৰে বিদ্যা বুলি ক'ব লাগিব মুখাৰ যি ধৰণে বিদ্যা আছে তেওঁ এনেকুৱা এটা বিদ্যা এইবোৰ কলম থোৱা ষ্টেণ্ড হয়তো হয়নে এইটো কলম মেটেকাৰে বনোৱা হয় ইয়াতে বনোৱা প্ৰস্তুত কৰা হয় এইবোৰ আপোনাৰ 25 গৰাকী মহিলা এটা দলক মানে আপোনাৰ বনাবলৈ শিকাইছিলে এইটো হয় তাৰপিছত তেখেতলোকে বনাই পেলাই ইয়াতে ৰখায় ইয়াৰ পৰা বিক্ৰী কৰা হয় যাক প্ৰয়োজন হয় ল'ব পাৰে এইখন এখন বৰমুখা দেখিছো এইটো কি জটাই পক্ষীৰ বৰমুখা আছে ন এইটো জটায়ু এইজন সত্ৰাধিকাৰী আছিলে সুকান্ত দেৱ গোস্বামী হয় আৰু আমি চাওঁ বহুখিনি মুখাই আছে ইয়াতে এখন ৰাৱণৰ মুখা দেখিছো এইখন আপোনাৰ কুম্ভকৰ্ণ হয় বৰমুখা হয় এইখন মানুহ সোমাব পাৰে নেকি এইখনো মানুহ সোমাব পাৰে ইয়াত আপোনাৰ ফুটা যে ৰাখিছে ইয়াত সেইফালে চাব পাৰে বাহিৰলে মানে কান্ধলতে পিন্ধিব পাৰে এইটো মুভমেন্ট কৰিবলৈ এইটো বাঁহৰে চাগিলে বাঁহৰ এইখিনি মুখাৰ যোনখিনি সামগ্ৰী প্ৰয়োজন হয় সেইখিনিয়ে বনোৱা হৈছে এইটো হয় মুখাটো এইফালে এটা খুব সুন্দৰ মুখা দেখিছো নৰসিংহ নে এইটো নিসিংহ মৰাৰি আছে এভাগ নিসিংহ মৰাৰি এইবিলাক আপোনাৰ সকলোখিনি ভাওনা বা কিবাত ব্যৱহাৰ কৰা হয় নে ভাওনাত ব্যৱহাৰ কৰা হয় বৰমুখা ব্যৱহাৰ ইমান ডাঙৰ মুখা ব্যৱহাৰ নকৰে বাৰু এইখিনি ব্যৱহাৰ কৰা হয় সৰু সৰু যিবিলাক মুখা আছে এইটো এটা মুখা আছে এইটো কিহৰ মুখা হয় এইটো পুতনা নেকি এইটো পুতনা নহয় এইটো ৰাক্ষসৰ এটা মানে ৰাক্ষসৰ মুখা হয় মুখা হেৰি কৰিছে এইখিনি সকলোখিনি মুখা আপোনালোকক দেখাব এটা মুখা ময়ো পিন্ধি চাইছো এইটো সোমাবনে মুখত এইটো মানে নোসোমাইছে সোমাব নেকি আপোনাৰ এইটো সৰু এইটো চাওকচোন সোমাই নেকি এইটো এটা ৰাক্ষসৰ মুখা আছে মানে এইটো এটা ৰাক্ষসৰ মুখা এইটো বিভিন্ন ধৰণৰ মুখা আছে যিহেতু মানে ইয়াত এটা প্ৰাক নিজৰ অনুষ্ঠান হৈছে গুৱাহাটীতে
আপোনালোকে চাব পাৰিব প্ৰাইক নিউজত তাৰ ইয়াৰ বিভিন্ন মুখাখিনি তাত গুচি গৈছে সেইকাৰণে সকলোখিনি মুখা দেখুৱাবলৈ অকমান অসুবিধা হৈছে আমিও যোগাযোগ কৰি অহা নাই সেইকাৰণে অকমান দিগদাৰ হ'ল ইয়াতে মুখাখিনি সম্পূৰ্ণ মুখাখিনি দেখুৱাবৰ কাৰণে এইখিনি আছে যি ভাওনাত ব্যৱহাৰ কৰে ৰাসত ব্যৱহাৰ কৰা হয় এইখিনি মানে মুখা পিন্ধিব পৰা মুখা হয় পিন্ধিব পাৰে এইখিনি পিন্ধিব পাৰে খুব সুন্দৰভাৱে তৈয়াৰ কৰা হৈছে মুখা আৰু এজন কৃষ্ণৰ মুখা হয় এখন ডাঙৰ কৃষ্ণ সজাব পৰা মুখা এখন হয় না হয় এখন গণেশৰ মুখা আছে ইয়াত মানে মুখাৰ অভাৱ নাই চবৰে মুখা ইয়াতে আছে হয় না ৰাৱণৰ পৰা ধৰি অসুৰ আছে বিভিন্ন আৰু হয় ৰামায়ণ মহাভাৰতৰ মানে 10 অৱতাৰ ইয়াতে 10 অৱতাৰ পাব ইয়াতে মানে যিবিলাক 10 অৱতাৰ ভগৱানে লীলা আছিলে সকলো দিশৰ মানে মুখাখিনি ইয়াতে আছে মাজুলী চামগুৰি সত্ৰৰ পৰা মুখা শিল্পৰ বিষয়ে বহুখিনি কথাই আমি আলোচনা কৰিলো বহুখিনি কথাই জানিব পাৰিলো মোৰ বিশ্বাস কিঞ্চিত মান হলেও আপোনালোকেও কথা জানিব পাৰিলে আৰু বহলভাৱে জানিবলৈ মন থাকিলে আপোনালোকৰ এই চামগুৰি সত্ৰলৈ এবাৰ নহয় এবাৰ পৰিদৰ্শন কৰক এই মুখা শিল্পৰ বিষয়ে বহুখিনি কথাই আপোনালোকে জানিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাওক সকলোলৈ ধন্যবাদ থাকিল